হেল্ল' বন্ধুসকল, তো বহুতে কমেণ্ট কৰি আছিল যে তেওঁলোকৰ মানে এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, OTP নাহে আৰু OTP আহিলে ইয়াত মানে ছাবমিট কৰাৰ পিছতো এনেকৈ টাইম দেখুৱায়। তো এইটো প্ৰব্লেম যদি আপুনি ঠিক কৰিব বিচাৰে তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা চাওক, একদম স্কিপ নকৰি, তেন্তে ঠিক হৈ যাব। তো এইটো ঠিক কৰাৰ কাৰণে আপুনি প্ৰথমে যিটো নম্বৰ দি ৰেজিষ্টাৰ কৰিছিল, মানে অনলাইনটো কৰিছিল, এপ্লাইটো কৰিছিল, সেইটো নম্বৰ দি আপোনাক আকৌ ৰেজিষ্টাৰ কৰিব লাগিব। তো মই এতিয়া দেখুৱাইছোঁ কেনেকৈ কৰে। ইয়াৰ আগতে আপুনি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। তো প্ৰথমে আমি জীৱন প্ৰেৰণা স্কিমৰ যিটো ছাইট assam.didscope.in সেইটো অ'পেন কৰি লওঁ। তো অ'পেন কৰাৰ পিছত ইয়াত আমি নিউকৈ ৰেজিষ্টাৰ কৰিম। যিটো নম্বৰ দি এপ্লাই কৰিছিল সেই নম্বৰ দি ছেমে। তো ইয়াত একদম তলত চাওক লিখা আছে ৰেজিষ্টাৰ বুলি, যিটো লিখা আছে ইয়াত আমি ক্লিক কৰিলোঁ। তো ইয়াৰ পাছত আপুনি যিটো নম্বৰ দি ৰেজিষ্টাৰ কৰিছিল, মানে এপ্লাই কৰিছিল, সেই নম্বৰটো ইয়াত দিব। দিয়াৰ পাছত ৰিকুৱেষ্ট OTP যে লিখা আছে ইয়াত ক্লিক কৰিব। তো নম্বৰটো প্ৰথমে দিয়ে, ৰিকুৱেষ্টত আমি ক্লিক কৰিলোঁ। তাৰপিছত এটা OTP আহিব, OTPটো আপুনি ইয়াত দিব, দি ছাবমিটত ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ পিনটো ভেৰিফাই হ'ব। পিনটো ভেৰিফাই হোৱাৰ পিছত আপুনি ইয়াত নতুনকৈ পাছৱৰ্ড বনাই ল'ব। আপুনি যেটা ভাল লাগে সেইটো পাছৱৰ্ড বনাই সেই ছাবমিটত আমি ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত এতিয়া চাওক যিটো আপোনাৰ প্ৰফাইল আছে সেইটো অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত এতিয়া চাওক ইয়াত যে লিখা আছে এপ্লাইড বুলি যে লিখা আছে, তো এই এপ্লাইডত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত চাওক যিটো আপোনাৰ ইয়াত এপ্লিকেশ্যন আছে, এপ্লিকেশ্যনটো শ্ব' হৈছে। হোৱাৰ পিছত যিটো 3 ডট লিখা আছে ওপৰত, এই 3 ডটত ক্লিক কৰি উইথড্ৰ যে লিখা আছে উইথড্ৰ এপ্লিকেশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত ইয়াত কনফাৰ্ম কৰি দিম আমি। দিয়াৰ পাছত চাব এটা OTP আহিব আপোনাৰ মোবাইলত। তো OTPটো ইয়াত দিব। দিয়াৰ পিছত আমি ছাবমিটত ক্লিক কৰিম। ছাবমিটত ক্লিক কৰিলে চাওক এপ্লিকেশ্যনটো উইথড্ৰ হৈ গ'ল ছাকচেছফুলি। তো আপুনি দেখিলে যে মানে মই যেতিয়া নম্বৰটো দি আকৌ নতুনকৈ ৰেজিষ্টাৰ কৰিলোঁ, ছেম মানে নতুন পাছৱৰ্ড বনাই, তেতিয়া মানে এইটো ঠিক হ'ল। তো আপুনি এনেকৈ কৰিব পাৰিব আৰু মোবাইলেদি নকৰিব, লেপটপেদি কৰিব বা কম্পিউটাৰেদি কৰিব। ইয়াৰ পিছত উইথড্ৰ হোৱাৰ পিছত আপুনি নতুনকৈ অনলাইনটো কৰিব পাৰিব আৰু অনলাইনটো আপুনি ভালকৈ কৰিব পাৰিব। তো বন্ধুসকল, মই আশা কৰিছোঁ যে ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ল। তো চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।